যাত্ৰা আমি আৰম্ভ কৰিছোঁ। যোৱাকালি আমি ক'ত কৰিছিল? যোৱাকালি বিজনীত আমি কৰিছিলোঁ, বিজনী জিলা হিচাপে, আৰু ইয়াৰ পিছত চালবাৰী জিলা হিচাপে আমি কৰিম। অহাকালি আমি তামোলপুৰ আৰু ওদালগুৰি দুটা জিলাত কৰিব। তো অহা 13 তাৰিখত প্ৰাইম মিনিষ্টাৰ আহিব বুলি শুনি আছে না? खोनादोंना? নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ আহিব। ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ লাখি বুলি আমি ক'ব পাৰোঁ যে ভাৰতৰ প্ৰাইম মিনিষ্টাৰ আমাৰ BTCত আহি আছে। ইমান সহজ নহয় এজন প্ৰাইম মিনিষ্টাৰক আমাৰ নিচিনা জাগাত আজি আহিবলৈ কাৰণে প্ৰস্তাৱ দিছে। আমি লাখি বুলি আমি ক'ব পাৰোঁ। যেহেতু প্ৰাইম মিনিষ্টাৰ আহিব, আমি BTC-বাসী ৰাইজৰ কাৰণে নিশ্চয় কিবা ভাল এটা উপহাৰ আমি আশা কৰি আছোঁ। এনে নাহে। আপোনালোকে চাওক, প্ৰাইম মিনিষ্টাৰে যেতিয়া নেকি মধ্য প্ৰদেশত যাব বা কেৰেলাত যাব বা তামিলনাডুত যেতিয়া যাব বা অসমত গুৱাহাটীত আহিব বা যেতিয়া মানে মণিপুৰত যাব, যেতিয়া নেকি বেংগলত আহিব, বিহাৰত যাব, তেতিয়া কিমান হাজাৰ হাজাৰ কোটিৰ পেকেজ দি পেলাই যায়। শুনি আছে আপোনালোকে?